হাই মই ৰত্নদত্ত এছএইচজি মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম আত্মসহায়ক গোটৰ লগত জড়িত হৈ মহিলাসকলে কি কাম কৰিব পাৰে। যেহেতু আমাৰ মহিলাসকলৰ কিবা কাম কৰিব মন যায়, কিন্তু যেহেতু আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ, তেনে ক্ষেত্ৰত আমি একো কাম কৰিবও নোৱাৰোঁ। তেনে ক্ষেত্ৰত আপোনালোকে যদি ঘৰত থাকি পেলাই কিবা কাম কৰিব পাৰে, তাৰ পৰা যদি দুটকা এটা ৰোজগাৰ হয়, আপোনাৰ মনটো ভাল লাগিব আৰু নিজেও এটা ব্যস্ত হৈ থাকিব। তেনে ক্ষেত্ৰত মই কিছুমান কামৰ কথা কৈ আছোঁ, যিটো ভাল লাগে আপোনালোকে কৰিব পাৰে। 1 নম্বৰ হৈছে আপোনালোকৰ যদি ঘৰত আপোনালোকে অলপ চিলাই জানে, তেন্তে এটা লোন লৈ পেলাই গোটৰ পৰা এটা চিলাই মেচিন কিনি পেলাই আপুনি চিলাই কৰিব পাৰে। বজাৰত আপোনালোকৰ আজিকালি প্ৰতিটো দোকানতে কিবা অৰ্ডাৰ লয়, আপোনালোকে সেই দোকানবিলাকৰ পৰা অৰ্ডাৰ লৈ ঘৰতে বনাই পেলাই দোকানত দিব পাৰে। তাৰ পৰা এটা ৰোজগাৰ হয়। 2 নম্বৰ, আপোনালোকে যদি ঘৰত অলপ জেগা আছে বা কিবা ৰুম আছে, তেনেহ'লে আপোনালোকে মাছৰুম খেতি কৰিব পাৰে। মাছৰুম খেতিৰ কাৰণে আপোনালোকে অলপ ট্ৰেইনিং লাগিব, যিটো ব্লকত গৈ কণ্টেক্ট কৰিলে আপোনালোকে ব্লকৰ পৰা ট্ৰেইনিং কৰি দিব। মাছৰুমৰ আপোনালোকৰ ছিডটো লাগিব আৰু তাৰ পৰা এটা ৰেগুলাৰ এটা মাছৰুম উৎপাদন হয়। আপোনালোকে ডেইলি এটা ইনকাম পাই থাকিব। দোকানবিলাকত যদি কণ্টেক্ট কৰে বজাৰত, দোকানবিলাকে আপোনালোকৰ মাছৰুম পেকেটিং কৰি থৈ আহিব পাৰে আৰু তাৰ পৰা এটা ৰেগুলাৰ এটা ইনকাম হ'ব। 3 নম্বৰ আছে আপোনালোকে যদি ঘৰত তামোল গছ আছে বা আপোনালোকৰ এৰিয়াত যদি তামোল গছ বহুতো আছে, আপোনালোকে এটা সৰু ইণ্ডাষ্ট্ৰি খুলিব পাৰে। সেই তামোল গছৰ যি খৰি পৰা পাতটো আছে, তাৰ পৰা আমি থাল গ্লাছ বাতিবিলাক বনাব পাৰোঁ। যিটো আমাৰ অকেশ্যন পাৰ্টিত ভাত খাবলৈ দিয়ে পাতটো, সেই পাতটো আমি তাৰ পৰা তৈয়াৰী কৰিব পাৰোঁ। এইটো এটা সৰু ইণ্ডাষ্ট্ৰি, এটা মেচিন কিনিব লাগে, সেইটো আপোনালোকে গোটৰ পৰা লোন লৈ পেলাই কিনি পেলাই কৰিব পাৰে। তাত আমি 10 গৰাকী মহিলা মিলাই পেলাইও কৰিব পাৰোঁ। এটা সৰু ইণ্ডাষ্ট্ৰি নিচিনা হ'ব। সেইটোৰ মাৰ্কেটত বহুত ডিমাণ্ড আছে। 4 নম্বৰ, আপোনালোকে যদি ভাবে যে আপোনালোকৰ ঘৰত কলগছ আছে, কলগছ যদি আছে বহুতো, সেই কলগছটোৰ পৰা আমি কি কৰোঁ, সূতা ওলাই পেলাই এই সূতাৰ দি পেলাই আমি চেণ্ডেল, কাপোৰ, যোগাৰ মেট এইবিলাক বনাব পাৰোঁ। এই বস্তুবিলাকৰ খুব ডিমাণ্ড মাৰ্কেটত। তাৰ কাৰণে অলপ ট্ৰেইনিং লাগিব, সেইটো আপোনালোকে ব্লকৰ পৰা ট্ৰেইনিং লৈ কৰিব পাৰে। আৰু কলগছৰ সূতা ওলোৱাৰ পিছত যিটো আপোনাৰ বেলেগ বস্তুবিলাক থাকে, সেই বস্তুবিলাকৰ আকৌ খাৰ বনাই পেলাই সেই খাৰটো আমি আমাৰ খেতিৰ কাৰণে ইউজ কৰিব পাৰোঁ। 5 নম্বৰ আছে যদি আপোনালোকৰ গোটৰ কোনোবাই পঢ়া শুনা জানে, তেনে ক্ষেত্ৰত তেওঁলোকে সৰু এটা কোচিং চেণ্টাৰ খুলি পেলাই তাত টিউশ্যন কৰি আপোনালোকৰ এটা ৰোজগাৰ কৰিব পাৰে। এনেকৈ আৰু বহুতো কাম আছে, যি কামবিলাক কৰি পেলাই আপোনালোকৰ গোটৰ মহিলাসকলে ঘৰত থাকি আপোনালোকে ৰোজগাৰ কৰিব পাৰে। আজিকালি আৰু এটা বিজনেছ খুব ভাল চলি আছে, যে যিহেতু অফিচবিলাকত আপোনালোকৰ মানুহবিলাকে দুপৰীয়া খাবই লাগে, তেনে ক্ষেত্ৰত কি হয়, আপোনালোকৰ এটা অৰ্ডাৰ লৈ পেলাই আপোনালোকে ঘৰতে খোৱাটো বনাই পেলাই সেই অফিচবিলাকত ছাপ্লাই কৰিব পাৰে। তেতিয়া কি হ'ব, আপোনালোকৰ এটা ৰেগুলাৰ ইনকাম এটা আহি থাকিব। আপোনালোকৰ ওচৰে পাজৰে যদি কিবা অফিচ থাকে বা টাউনত যদি অফিচ থাকে, এই অফিচবিলাক কণ্টেক্ট কৰি, যেনেকৈ বেংক আছে, LIC আছে আৰু বহুতো অফিচ আছে, সেইবিলাক কণ্টেক্ট কৰি তাত দুপৰীয়া যিটো খোৱা আছে, সেই খোৱাৰ অৰ্ডাৰটো আপোনালোকে লৈ পেলাই ঘৰতে বনাই অৰ্ডাৰটো ছাপ্লাই কৰিব পাৰে। এইটো এটা ভাল বিজনেছ এতিয়া চলি আছে। আপোনালোকৰ যিটো বিজনেছ ভাল লাগে আপোনালোকে কৰিব পাৰে। মই কেইবাটা বিজনেছৰ কথা ক'লোঁ, আৰু এই বিজনেছবিলাক কৰি পেলাই আপোনালোকে নিজেও ৰোজগাৰ হ'ব পাৰে আৰু আনকো ৰোজগাৰ কৰিবলৈ সহায় কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।